স্বাগতম শুভ সন্ধিয়া দেৱজিৎ নাথ ধন্যবাদ ধন্যবাদ আদৰাৰ বাবে দেৱজিৎ ৰয় স্বাগতম থেংক ইউ তোমাক শুভ সন্ধিয়া জনালোঁ স্বাগতম ধন্যবাদ জনালোঁ নীলম কলিতা শুভ সন্ধিয়া ঠিক আছে আৰম্ভ কৰোঁ সাহিত্য চৰ্চাৰ এক অভিনয় চোতাল তৃপ্তিৰ চোতাল তালৈ তোমালোকক আদৰণি জনালোঁ আৰু ইয়াত প্ৰথমবাৰে আবৃত্তি বা পাঠ কৰিব ওলাইছোঁ আবৃত্তি নহয় তেনেকুৱা ভুল চুল হ'লে বেয়া নাপাবা মই ঠিক আছে মই আৰম্ভ কৰোঁ কবি হ'ল দেৱজিৎ ৰয় কবিতা তোমাৰ বেকাৰ প্ৰেমিক কবিতাৰ শিৰোনাম তোমাৰ বেকাৰ প্ৰেমিক তুমি সুখত থাকা মনালিছা বেকাৰ প্ৰেমিকৰ বেকাৰ কথা শুনি তুমি মন বেয়া কৰিব নালাগে মনালিছা মই পাহৰি যাম তোমাক পাহৰি যাম আমি কথা পতা নদীৰ ঘাটটোক পাহৰি যাম ফুটফাটৰ ভিখাৰীটোক তুমি তাক দিয়া প্ৰথম টকা দান কৰিছিলা পাহৰি যাম ফুটফাটৰ ভিখাৰীটোক তাক তুমি মই দিয়া প্ৰথম টকাখিনি দান কৰিছিলা পাহৰি যাম সেই দিনবোৰ সেই স্মৃতিবোৰ আজি তোমাৰ বিয়া মনালিছা বিয়া তুমি যাবাগৈ শিৰত সেন্দুৰ পাটৰ কাপোৰ পিন্ধি ফুলেৰে সজা গাড়ীত বহি মোৰ পৰা বহুত দূৰলৈ আৰু মই পৰি থাকিম আহঁতৰ তলত বেকাৰ প্ৰেমিক হৈ চিঞৰি চিঞৰি কান্দিম আৰু এই ভগৱানক সুধিম চৰকাৰী চাকৰি নাথাকিলে বুলি মই সঁচাকৈ বেকাৰ নেকি তুমি সুখত থাকা মনালিছা নাতিলক অমিত নমস্কাৰ কবি পূজা দাস কবিতাৰ শিৰোনাম পশমন বহুত দিন হ'ল তোমাক দেখা পোৱা নাই ক্লান্ত মনে তোমাক প্ৰতিটো পলতে সোঁৱৰাই তোমাৰ শান্ত বুকুজুৰি হেৰাই যোৱা হাতৰ ভোৰ আভাস বিচাৰি ফুৰিছে মনে নুবুজে সেই খেতা পৰি যোৱা মোৰ দুটি ওঠৰ এনেকুৱানো কি মনে নাজানে তুমি উমাল সপোনবোৰ পৰি ৰোৱাৰ প্ৰকৃত কাৰণনো কি কিয় ইমান অনবদ্য এই মনে নাজানে একো নুবুজে কিন্তু এই অশান্ত মনৰ তুমি মাথোন একমাত্ৰ পশমন থেংক ইউ প্ৰণৱ কলিতা কবি অমিত নাথ কবিতাৰ শিৰোনাম মোৰ এটা প্ৰশ্ন আছিল কোনোবাই জানে নেকি আমি সকলোৱে বাৰু কিহৰ বাবে ইমান অহংকাৰ অভিমান কৰোঁ কি আছে আমাৰ যাৰ বাবে অহংকাৰ কৰোঁ
আমি বনাইছোঁ নেকি এই সুন্দৰ পৃথিৱীখন, এই সুন্দৰ নদ নদী পাহাৰ ভৈয়াম? বৰঞ্চ এই জীৱনটোচোন আমাৰ নহয়, এই জীৱনটো আমাৰ মাক দেউতাৰ উপহাৰহে মাথো। আৰু আমি যে হিংসা কৰোঁ, উপহাৰহে মাথো। আৰু আমি যে হিংসা কৰোঁ কিহৰ বাবে? কি নাই আমাৰ জীৱনত? মা দেউতা পাইছোঁ, সুন্দৰ পৃথিৱীখন দেখিবলৈ পাইছোঁ, এই ধুনীয়া জীৱনটোক পালোঁ, জীয়াই থাকিবলৈ খাদ্য পাইছোঁ, তথাপিও হিংসা কৰোঁ। আছে জানো হিংসা কৰাৰ কিবা উপযুক্ত কাৰণ? আমি কোনেও নাজানো কোন কেইটা উশাহৰ গৰাকী। আজি মই কাৰোবাক চিতাত তুলি জ্বলাই আহিছোঁ, কাইলৈ হয়তো সেইখন চিতাত মোক তুলি নি জ্বলাব। জুইকুৰাও বৰ আচৰিত নহয়নে? জীয়াই থাকোঁতেই আনৰ ভাল দেখি মনটো জ্বলায় আৰু মৃত্যুৰ পিছত সেই জ্বলা মনটোক দেহটো জ্বলায়। কিন্তু এটা কথা, জুইকুৰাই কোনো দিনেই ভেদাভেদ নানিলে। কি ধনী কি দুখীয়া, কোন কিমান টকাৰ মালিক, কাৰ ৰং কি হ'ব, জুয়ে সকলোকে ছাই ৰং একে কৰি দিয়ে, সকলোকে ধূলিকণা সজাই মাটিৰ লগত একে কৰি দিয়ে। কোনোবাই যদি অংক কৰিব জানে মোক এটা উত্তৰ উলিয়াই দিব। যিমান লাগে সিমান সূত্ৰ ব্যৱহাৰ কৰক, মোক কেৱল এটাই উত্তৰ লাগে যে কিহৰ বাবে আমি আনৰ বেয়া চিন্তা কৰোঁ, আনৰ ভাল দেখি মনে মনে জ্বলোঁ, আনক দেখুৱাই অহংকাৰ কৰোঁ, কিহৰ বাবে? কিহৰ বাবে? শুভ সন্ধিয়া অহৈদুল। হ'ব, একো নাই। থেংক ইউ প্ৰণৱ কলিতা, ধন্যবাদ। কবি কেশৱ কলিতা। কবিতাৰ শিৰোনাম বীৰৰ ত্যাগ। ঢল পোৱাতেই উঠি মহাভাৰ লৈ গুচি গ'ল তেওঁ, মনত সংকোচ জীৱন যুদ্ধলৈ। মৃত্যুৱে কেতিয়া কাষ চাপে তাৰ কোনো ঠিকনা নাই। মন নাছিল কিন্তু দেশৰ স্বাৰ্থত, মাতৃভূমিৰ প্ৰতি থকা ভালপোৱাৰ বাবেই আপোনজনকো এৰি গুচি গ'ল দেশ ৰক্ষাৰ সংকল্পত। জীৱনকো তুচ্ছ জ্ঞান কৰি প্ৰাণতাকে যুঁজিছে বীৰসকলে। নিদ্ৰা ভাগৰ ত্যাগ কৰি অস্ত্ৰধাৰী বীৰ ৰাখিছে দেশ মাতৃক। নিজৰ আপোনজনক সদায় বাট চাই, সঁহাৰি নেপালে আকৌ থমকি ৰয়। তেওঁৰ সাফল্যই গৌৰৱ কঢ়িয়ায়, কিন্তু তেওঁ আজি অসহায়। দেশৰ নামতেই জীৱন আধৰুৱা, মৃত্যুৰ সতে যুঁজি তেওঁ যেন আজি ভাগৰুৱা। চিৰদিনৰ বাবে লৈছে বিশ্ৰাম, কোনেও জগাব নোৱাৰে তেওঁক, কোনেও। এয়া বীৰৰ ত্যাগ। ধন্যবাদ অমিত। অহিদুল ইছলাম আহাদ। কবিতাৰ শিৰোনাম এটি নিশা। এটি নিশা আমাৰ বিশ্ৰামৰ বাবে, নহ'লে আন্ধাৰ দিলেহেঁতেন। নিশা আমাৰ বিশ্ৰামৰ বাবে, নহ'লে আন্ধাৰ দিলেহেঁতেন। নিদ্ৰাত যাবগৈ সময় হ'ল, চকু দুটি বৰ বিষাইছে কিয় নাজানো। দুপৰ নিশা, সংসাৰ তেতিয়া নীৰৱ নিস্তব্ধ। পশু পক্ষীৰ মাত নোহোৱা হৈছে। জাগ্ৰত গৃহত চুৰ নহয়, সুপথত ঈশ্বৰ মান্তি, কুপথত শয়তানৰ বাধা। ধন্যবাদ পাৰ্থ। কবি দেৱজিৎ নাথ। কবিতাৰ শিৰোনাম ধৰ্ম বনাম ভোগ। মন্দিৰৰ আগত থকা এটা উপাসীন ভিক্ষাৰ পাত্ৰ আগবাঢ়ি আহিছিল। দুচকুত তেতিয়া ভিক্ষা পাত্ৰটো দেখি বাজি কৰে বজোৱা পেপাৰ তালে তালে নাচি থকা সাপ হৈ পৰিছিল। ধৰ্ম কৰিব আহিছোঁ, মন্দিৰত পইচা দিব এৰি ভিক্ষাৰ পাত্ৰত দানৰ পৰিমাণ বঢ়াই
মোৰ লাভ কি? এটা নিকিন ভিক্ষাপাত্ৰ ওলমি পৰিল দুচকুত। সিদিনা মই হত্যা কৰিছিলোঁ নিজক, সানিকুচি ৰৈ যোৱা তেজখিনি। ধৰ্মৰ বিচাৰ কৰিছিল মানৱতাৰ। যোৰাতি দুচকুৰ সাপবোৰে মোক দৰ্শন কৰিছিল। মই বাচিব নোৱাৰিলোঁ। সিদিনা মই ভিক্ষাৰ পাত্ৰত মোৰ মানৱতাখিনি দিলে হয়তো আজি মই নমৰিলোহেঁতেন। কবি পাৰ্থপ্ৰতিম কলিতা। কবিতাৰ শিৰোনাম নীলাজ মৰিশালীৰ এঙাৰ। কাণ্ড বহুত হৈ আছে, কিন্তু মই একো কৰিব পৰা নাই, কাৰণ মই নৰ্মতা। মৰিশালীখন আজি এঙাৰেৰে ভৰি পৰিছে। উমি উমি জ্বলিছে একুৰা নীলাজ জুই। মাজে মাজে উচুপিছে জুইকুৰাই। জুইকুৰাক চাগে ধৰ্ষণ কৰা হৈছে, বলৎকাৰ কৰিছে জুইকুৰাক। তেজেৰে খেল খেলিছে এঙাৰে। মই চাই আছোঁ, কাৰণ মোৰ লগততো একো হোৱা নাই। সেই শিশুটোক বোলে আজি ৰেপ কৰি হত্যা কৰিলে। বন্ধ কৰক, বন্ধ কৰক, দোষীক উচিত শাস্তি দিয়ক। চিঞৰিছোঁ, মাথো চিঞৰিছোঁ। বাকী একোডাল কৰিব পৰা নাই মই, কাৰণ মই নৰ্মতা। সৌজনী চাচোন, ব্ৰা ফিটাডাল ওলাই আছে। কিয়া মাল হে, চকুৰে ৰেপ কৰিলোঁ তাইক। হা হা হা, একো নাই, ছোৱালীহে। মোৰ ভনীক বোলে আজি জ্বলাই দিলে। ঐ, এবাৰো তাইৰ চিঞৰ নুশুনিলিনে? এবাৰো বেয়া নেলাগিলনে তোৰ? এবাৰ চাব মন যায় নৰপিশাচৰ অন্তৰখননো কেনেকুৱা, এনেকুৱা কিয়? নৰপিশাচৰ অন্তৰখননো এনেকুৱা কিয়? প্ৰশ্ন কৰিছোঁ তহঁতক। ঐ চালা, তহঁত মানৱ সন্তান হয় নেকি? কিয় তহঁতে জন্ম লওঁ পৃথিৱীত? মই আজি অসহায়, অকলশৰীয়া হৈ একো কৰিব নোৱাৰোঁ। বন্ধ কৰক, বন্ধ কৰক, চিঞৰিলোঁ। চিঞৰিলেই সকলো শেষ হৈ নাযায়। শেষ হ'ব যদি মই সলনি হওঁ, শেষ হ'ব যদি আপুনি সলনি হয়, শেষ হ'ব যদি সমাজ সলনি হয়। সুন্দৰ লাগিছে পাঠক কবিতাটো। ঠিক আছে, শেষত ক'ম বাৰু। মই আজি ভাবিছোঁৱেই আমাৰ কবিসকল, যোন প্ৰজন্মসকল ইমান সুন্দৰকৈ কবিতা লিখিছে। সঁচাকৈ মই বহুত গৌৰৱ কৰিছোঁ, বৰ ভাল লাগিছে। প্ৰত্যেকটো কবিতা মোৰ লিখি বহুত সোৱাদ লাগিছে আৰু পঢ়িও বহুত ভাল লাগিছে। তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ। আমাৰ বহুত কবিসকল উঠি অহা নৱপ্ৰজন্মৰ মই শুভ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ। বহুত ধুনীয়া লিখিছে, বহুত ধুনীয়া। মোৰ বহুত গৌৰৱেৰে ক'ব পাৰোঁ যেন বহুত ভৱিষ্যত উজ্জ্বল সকলোৱে বৰ ধুনীয়া কবিতা লিখিছে। ভাল লাগিছে কবিতাবিলাক পাঠ কৰি লৈ, মোৰ বহুত আনন্দ লাগিছে। তোমালোকে ধন্যবাদ জনালোঁ সকলোলৈ। কবি দীপান্বিতা দাস। কবিতাৰ শিৰোনাম বিশ্বাসঘাতকতা। সপোন ভগাৰ দুখ তুমি নুবুজিবা। হয়তো তোমাৰ সপোন সফল হৈয়ে আছে, কিন্তু মোৰ সপোন ভঙাৰ অধিকাৰ তোমাক কোনে দিলে? মইতো ফুল নাছিলোঁ য'ত তুমি ভোমোৰা হৈ পৰিলা। মইতো পৃথিৱীও নাছিলোঁ যাক তুমি শোষণ কৰিলা। মই যে ভাগৰুৱা হৈ পৰিছোঁ। সহিব নোৱাৰোঁ তুমি দিয়া বিশ্বাসঘাতকতাৰ বোজা। এতিয়া মৰি মৰিহে জীয়াই আছোঁ। মাথো জ্বলি উঠে তিক্ত হৈ কেতিয়াবা পাহৰণিৰ বুকুত বিষাদৰ জুই একুৰা। যাৰ শলিতাডাল তুমি বহাই দিয়া। অনুৰোধ কৰিছোঁ তোমাক আৰু নিশেষ নকৰিবা মোক। মই যে এনেই আধৰুৱা। ভাল লাগিছে দীপান্বিতা দাস কবিতাটো। ধন্যবাদ অমিত নাথ। কবি প্ৰণৱ কলিতা। কবিতাৰ শিৰোনাম মা। মা, মোৰ জনম দায়িনী মা। মই জানো তুমি দুখ পাইছা। বীৰ প্ৰসৱিনী বুলি তুমি যে এদিন নিজকে গৰ্ব কৰিছিলা, কিন্তু আজি তোমাৰ সন্তানেই দেখোন সানিছে তোমাৰ মুখত কাজল চাই। তথাপিও তুমি ক্ষণ গণিছা শুভ লগনৰ। মা,
মা যে তুমি চকু পানী টুকিছা মাথো ক্ষণে ক্ষণে হেৰুৱা সপোনৰ মা আমি আছোঁ জীয়াই শহুদৰে কৰা উপলুঙা ধূলিসাৎ কৰি আনিলেও তোমাৰ অস্তিত্ব আনিমেই তোমাৰ অস্তিত্ব ঘূৰাই মা তুমি নাভাগৰিবা মাথো তোমাৰ সাঁতোৰঙীয়া আচলৰে ৰাখিম জগত ধিয়াই ভেদাভেদৰ প্ৰাচীৰ খহাই মিলনৰ সাকু গঢ়িম আই তোৰেই সপোনৰ অসমীয়া আইৰ সন্তান অসমীয়া মই আই তোৰেই জাতৰ অসমীয়া মই হেজাৰজন ৰাজনীতিবিদে কৰিব দিয়ক আমাক পৃথক মা তুমি মাথো নাভাগৰিবা বিশ্ব দৰবাৰত তুমি উজলিবা মাথো তুমি মা মই তোমাৰ বজাত অসমীয়া সন্তান আবেলি বৈশাগু মাৰি গধূলি হুঁচৰি গাওঁ আজানৰ সুৰত মূৰ দোৱাই মই তোমাৰেই সন্তান মা তুমি মাথো দুখ নকৰিবা অ' মা ভাল লাগিছে কবিতা থেংক ইউ কবি দেৱজিৎ নাথ কবিতাৰ শিৰোনাম আত্মহত্যা জীৱনৰ খেলখনত জিকিব নোৱাৰিলোঁ ডিঙি চেপি হত্যা কৰিলোঁ নিজক সপোনে প্ৰশ্ন কৰিছিল উত্তৰ মোৰ হাতত নাছিল গোট মৰা দুচকুৰ মণি সাপ হৈ বাহিৰলৈ ওলাই আহিছিল নিজক হত্যা কৰাৰ পিছত মই স্পষ্টকৈ জীয়াই থকাৰ আখৰবোৰ শিকিছিলোঁ আঙুলিৰ ফাকে ফাকে নাচিছিল এডাল লেহেমীয়া কেঁচুডালে মোলৈ খং কৰি চাইছিল মই কিন্তু চাই থাকিব নোৱাৰিলোঁ মোৰ উশাহবোৰ চুটি হৈ যোৱা নাছিল সম্পূৰ্ণৰূপে জীয়াই আছিলোঁ মই মোৰ গোট মৰা শৰীৰটোক কিন্তু চেঁচা পৰি যোৱা নাছিল ওলমি থকা শৰীৰটোৰ পৰা মই ওলাই আহিছিলোঁ তেতিয়া কেঁচুডালে মোক ভৰিত মেৰিয়াই ধৰিছিল কেঁচুডাল ইমান ভয়ানক আগতে কাহিনীও দেখা নাছিলোঁ কেঁচুডালে মোক সম্পূৰ্ণকৈ গিলি পেলাইছিল তথাপিও মোৰ তেজ ওলোৱা নাছিল ওলমি থকা শৰীৰটোলৈ চাই দেখিলোঁ সি থৰ হৈ ৰৈ আছে তেতিয়ালৈ কেঁচুডাল পেটত সোমাইছোঁ চকু দুটা বাকী আছিল শৰীৰটো এৰাৰ দুখত অনুতপ্ত হৈ কান্দিব লৈছিলোঁ তেতিয়ালৈও চকু দুটাই কেঁচুৰ পেটত সোমাইছিল তাৰ পাছত ওলমি থকা শৰীৰটো কি হ'ল আজিও নাজানিলোঁ এয়া আছিলে দেৱজিৎ নাথ মোৰ অমিতৰ আৰু এটা আছে অমৃত নাথৰ কালি কবিতাটো তই নেকান্দিবি মোৰ ইমান ভাল লাগিলে মই আগতীয়াকৈ লিখি ৰাখিলোঁ কবি অমৃত নাথ কবিতাৰ শিৰোনাম তই নাকান্দিবি ঐ পাগলি শুনচোন তই নাকান্দিবি দেই তই কান্দিলে মোৰ বুকুখন কিবা চিৰিংকৈ শব্দ কৰি ফাটি যায় অ' আমি যদি কেতিয়াবা একলগ হ'ব নাপাওঁ তই ঘৰত বহি শুকাই কান্দি নাথাকিবি দেই আমি ৰচা সেই সোণোৱালী সপোনবোৰ যদি পূৰ নহয় আমি সজা মৰমৰ কাৰেংঘৰটো যদি খহি খহি ভাঙিবলৈ ধৰে তথাপিও তই নাকান্দিবি কাৰণ তোৰ সমভাগী হ'বলৈ হয়তো মই নাথাকিম মই জানো মানুহৰ চকুৰে বগৰা চকুলো সকলোৱে দেখে আৰু বহুতে মুচিব পাৰে কিন্তু কলিজাখনে যেতিয়া তেজৰ চকুলো বোৱায় তেতিয়া কোনেও নেদেখে আৰু কোনেও নোৱাৰে সেই চকুলো মুচিবলৈ মোৰ এইখিনি বিশ্বাস আছে যে তই মোৰ নহ'লে এখন হাঁহিৰ মুখা পিন্ধি মনে মনে কান্দি থাকিবি কিন্তু তেনেকুৱা কৰিলে মোৰ জানো ভাল লাগিব নাই কেতিয়াও ভাল নালাগে সেইবাবে তোক কৈছোঁ তই নাকান্দিবি অ' পাগলি কাৰণ তোৰ দুখ বুজিবলৈ মই তোৰ ওচৰত নাথাকিম
হয়তো এই পৃথিৱীত। সেইবাবে তোক আগতীয়াকৈ কৈছোঁ, তই নাকান্দিবি, তই নেকান্দিবি অ' পাগলি। বৰ ভাল লাগিছে কবিতাটো। নেটৱৰ্কৰ বহুত ট্ৰাবল হৈছে এইকেইদিন। কবি তিলকনাথ। কবিতাৰ শিৰোনাম নিশাৰ ধুমুহা। নিশাৰ ধুমুহা জাকে ভেদি গ'ল বুকু, অকল্পনীয় প্ৰেম গাথাই বুকু বিন্ধে মিঠা অপবাদে, মিঠা অপবাদে। ভাঙিল বুকুত সজা সপোনবোৰ, ধ্বংস হ'ল নিশাৰ ধুমুহা জাকত। নাচিলোঁ দিয়া কষ্ট কাহানিও, কি জানি অন্তৰত কাঁইতে বিন্ধে ভবা নাছিলোঁ। অতীতৰ ভাৱবোৰ জাগ্ৰত কৰিব নহওঁ মই ভাগ্যৱান সদৃশ ব্যক্তি। মূল্যহীন দুধাৰি অশ্ৰু এতিয়া বিষ হৈছে, জীৱন ত্যাগ কৰা প্ৰতিশ্ৰুতিত। নাপালা মোক বুজি, সন্দেহৰ চকু অবৈধ সম্পৰ্ক। কাহানিও নাহো কাইট হৈ বিন্ধিব, তোমাৰ যৌৱনৰ দোষাৰোপ কৰিব। ভাঙি ছিঙি যাওক মোৰ বুকুখন, সাগৰৰ ঢৌত মিলিত হওক সপোনবোৰ। ভাল লাগিছে তিলকনাথৰ কবিতা। ধনজিৎ নাথ। এজন দেৱজিৎ আছে যে, চৰি দেই। ধনজিৎ নাথ। কোনটো আছিল? ধনজিৎ নাথৰ কবিতাটো আত্মহত্যা আছিলে। ধন্যবাদ। মই ধনজিতক দুখ দিছোঁ, বৰ মোৰ বেয়া লাগিছে। মই চাওঁ ক'ত কি কৰিলোঁ। দেৱজিৎ নাথ, কবিতাৰ শিৰোনাম আত্মহত্যা। ধনজিৎ নাথক অনুৰোধ কৰিছোঁ, তোমাৰ কবিতাটোৰ নামটো কোৱাচোন আকৌ। মই দেৱজিতে লিখিলোঁ গোটেইকেইটা। দেৱজিৎ নাথ। এটা হ'ল আত্মহত্যা। অমৃত কেশৱ কলিতা। ধন্যবাদ। ধন্যবাদ কেশৱ কলিতা। মই ধনজিৎ নাথক অনুৰোধ কৰিছোঁ, আপোনাৰ কবিতাটোৰ আকৌ শিৰোনামটো কওকচোন, মই আকৌ এবাৰ কৰিম। ধনজিৎ, মই দেৱজিৎ লিখিলোঁ। দুজন নাথ আছে। আত্মহত্যা। হয় ঠিক আছে, থেংক ইউ। মই আকৌ কৈ আছোঁ দেই। কবি ধনজিৎ নাথ। কবিতাৰ শিৰোনাম ধৰ্ম বনাম ভোগ। মন্দিৰৰ আগত থকা এটা উপায়হীন ভিক্ষাপাত্ৰ আগবাঢ়ি আহিছিল। দুচকু তেতিয়া ভিক্ষাপাত্ৰটো দেখি বাজি কৰে বজোৱা পেপাৰ তালে তালে নাচি থকা সাপ এডাল হৈ পৰিছিল। ধৰ্ম কৰিব আহিছোঁ, মন্দিৰত পইচা দিব এৰি ভিক্ষাৰ পাত্ৰৰ দানৰ পৰিমাণ বঢ়াই মোৰ লাভ কি? এটা নিকিন ভিক্ষাপাত্ৰ ওলমি পৰিল দুচকুত। সিদিনা মই হত্যা কৰিছিলোঁ নিজক, সানিকুচি ৰৈ যোৱা তেজখিনি। ধৰ্ম বিচাৰ কৰিছিল মানৱতাৰ। যোৱা ৰাতি দুচকুৰ সপোনবোৰে মোক দৰ্শন কৰিছে। দুচকুৰ
সাপবোৰে মোক দৰ্শন কৰিছিল, মই বাচিব নোৱাৰিলোঁ। সিদিনা মই ভিক্ষাৰ পাত্ৰত মোৰ মানৱতাখিনি দিলে হয়তো আজি মই নমৰিলোহেঁতেন। ধন্যবাদ ধনজিৎ। আত্মহত্যা। ধনজিৎ নাথ। ব্যস্ত মানে প্ৰণৱ কলিতা, মই স্কুল বৰ্তমান নাই, মই ঘৰতে এনেই আছোঁ। সেইটো কাৰণে মই আমাৰ নৱপ্ৰজন্মক অকণমান সঁহাৰি জনাইছোঁ কবিতা পাঠ কৰি। যোনেই কৈছে তাতে আহিছোঁ। আমাৰ অৰুণোদয় সাহিত্য চৰ্চা আছে, তাতো মই পাঠ কৰোঁ। ঠিক আছে। কবি ধনজিৎ নাথ। কবিতাৰ শিৰোনাম আত্মহত্যা। জীৱনৰ খেলখনত জিকিব নোৱাৰিলোঁ, ডিঙি চেপি হত্যা কৰিলোঁ নিজক। সপোনে প্ৰশ্ন কৰিছিল, উত্তৰ মোৰ হাতত নাছিল। গোট মৰা দুচকুৰ মণি সাপ হৈ বাহিৰলৈ ওলাই আহিছিল। নিজক হত্যা কৰাৰ পিছত মই স্পষ্টকৈ জীয়াই থকাৰ আখৰবোৰ শিকিছিলোঁ। আঙুলিৰ ফাকে ফাকে নাচিছিল এডাল লেহেমীয়া কেঁচু। কেঁচুডালে মোলৈ খং কৰি চাইছিল, মই কিন্তু চাই থাকিব নোৱাৰিলোঁ। মোৰ উশাহবোৰ চুটি হৈ যোৱা নাছিল, সম্পূৰ্ণৰূপে জীয়াই আছিলোঁ মই। মোৰ গোট মৰা শৰীৰটো কিন্তু চেঁচা পৰি যোৱা নাছিল। ওলমি থকা শৰীৰটোৰ পৰা মই ওলাই আহিছিলোঁ। তেতিয়া কেঁচুডালে মোক ভৰিত মেৰিয়াই ধৰিছিল। কেঁচুডাল ইমান ভয়ানক, আগতে কাহানিও দেখা নাছিলোঁ। কেঁচুডালে মোক সম্পূৰ্ণকৈ গিলি পেলাইছিলে, তথাপিও মোৰ তেজ ওলোৱা নাছিল। ওলমি থকা শৰীৰটোলৈ চাই দেখিলোঁ সি থৰ হৈ ৰৈছে। তেতিয়ালৈ মই কেঁচুডাল পেটত সুমুৱাইছোঁ। চকু দুটা বাকী আছিল। শৰীৰটো এৰাৰ দুখত অনুতপ্ত হৈ কান্দিব লৈছিলোঁ। তেতিয়ালৈ চকু দুটা কেঁচুৰ পেটত সোমাইছিল। তাৰ পাছত ওলমি থকা শৰীৰটো কি হ'ল আজিও নাজানিলোঁ। ধনজিৎ নাথৰ ধুনীয়া কবিতা দেই, বহুত ধন্যবাদ। শুভেচ্ছা জনালোঁ, উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ সকলোৰে। নেটৰ এইকেইদিন বহুত ট্ৰাবল, মই সেইকাৰণে পাঠ কৰিবলৈ মোৰ মনটোৱে নাযায়। মানুহ নহ'লে বেয়া লাগে, বৰ দুখ লাগে। ধনজিতৰ, হয় মই ধনজিতৰো ক'লোঁ দেশত। দেৱজিত লিখিছিলোঁ। কবিতা যিমানকেইটা দিছিলে পাঠ কৰিলোঁ অৱশ্যে। ঠিক আছে, মই এনেই আমাৰ আহাদে জানে ধেমালিকৈ মই কবিতা এটা লিখিছিলোঁ। চবেই ৰোমান্টিক কবিতা লিখা দেখি মোৰো বৰ মন গৈছিল, সেইটোকে পাঠ কৰিছোঁ দেই। মই একো কবিতা নাজানো, মই কবিতাৰ প্ৰাইমেৰী স্কুলত সোমাইছোঁ আৰু। মদাৰ ফুল। অঁ হয় দিয়া, তোমাৰ বাবে মই এপাহি মদাৰ ফুল। মই কোনো কামৰ নহয়, কিন্তু এদিন তুমি এই মদাৰ ফুলপাহিৰ ৰূপত মগ্ন হৈ বিউটিফুল বুলি কৈছিলা। মনত আছেনে তোমাৰ? হয়তো সুগন্ধি বিচাৰি নাপালা, সেই তোমাৰ বাটে তুমি গুচি গ'লা। কিন্তু মইতো তোমাক কোৱা নাই মোক পূজাৰ থালিত থোৱা। ময়ো এপাহ ফুল, মোৰো মন যায় কাৰোবাৰ এষাৰ মৰমৰ মাত বিউটিফুল শুনিবলৈ। মোৰো মন যায় এপাহি সুন্দৰ ফুল হৈ জগতক সৌন্দৰ্য বিলাবলৈ। কেৱল ফুল পূজাৰ বাবে ব্যৱহাৰ কৰা হ'ব লাগে, তেনে জানো হয়? হয় দিয়া, মই মদাৰ ফুল। মোকো জীৱ দিয়া এপাহি ফুল হৈ সৌন্দৰ্য বিলাবলৈ।
ঠিক আছে, মোৰ কবিতা আমাৰ 10-12টা কবিতা পাইছিলোঁ, মই সকলোবোৰ পাঠ কৰিলোঁ। আজিলৈ মই সামৰণি মাৰিছোঁ। সকলোকে শুভ সন্ধ্যা জনালোঁ। নেটৰ প্ৰব্লেমৰ কাৰণে থেংক ইউ, ধুনীয়া হৈছে মোৰ কবিতাটো, ভালে। পাৰ্থ, এতিয়া মই তোমালোকৰ ওচৰৰ পৰা বিদায় মাগিলোঁ। 12টা কবিতা আছিলে, পাঠ কৰিলোঁ। শুভ সন্ধ্যা আকৌ পুনৰ জনালোঁ। তোমালোকলৈ শুভেচ্ছা থাকিলে। আৰু লিখা, ইমান সৰু সৰু ল'ৰা কিতাপ উলিয়াই দিছা লিখি পেলাই, মই আচৰিত। বহুত শুভেচ্ছা থাকিলে। আমাৰ ল'ৰাবিলাক বহুত মানে আজিকালি বহুত আগতীয়া হ'ল। মদাৰফুল ভাল লাগিছে। মই কিন্তু এইটো ক'তো প'ষ্ট কৰাই নাই। মই আহাদক এদিনাখন দেখুৱাইছিলোঁ। যিয়ে নহওক বাৰু, ধন্যবাদ। ধন্যবাদ। ঠিক আছে, এতিয়া শুভ সন্ধ্যা জনালোঁ। নাট তিলক, আৰু মই এতিয়া মোৰ লাইভটো সামৰিবলৈ ওলাইছোঁ। তুমি পাৰ্থ কি কোৱা, তুমি মোক কোৱা। দেৱজিৎ ৰয়, ধন্যবাদ। ঠিক আছে, তোমালৈও ধন্যবাদ থাকিলে। তোমালোকে ইমান সুন্দৰ কবিতা লিখিছা। মোৰ পাঠ কৰি মোৰ অন্তৰ মানে মোহিত হৈ গৈছে। ময়ো মানে বহুত উৎফুল্লিত হৈ পৰিছোঁ যে ইমান ধুনীয়া ধুনীয়া কবিতা আমাৰ উঠি অহা ল'ৰা ছোৱালীয়ে লিখিব পৰা হ'ল। বহুত ধন্যবাদ তোমালোকক। উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। ঠিক আছে, আগলৈ নিশ্চয় আহিম। নিকুৰাজ বেজবৰুৱা, ঠিক আছে, আহিম, নিশ্চয় আহিম। পাৰ্থৰ লগত থাকিম, চবৰ লগতে থাকিম। মোক যোনে পাঠ কৰিবলৈ কয় মই তাকেই সঁহাৰি জনাম। এতিয়া এনেই আছোঁ যিহেতু আৰু। ঠিক আছে, আহাদ। সকলোৱে সঁহাৰি জনাবা। আমাৰ তেনেকুৱা অৰুণোদয় গোটটো আছে, বা এইটো সাহিত্যৰ চৰ্চাৰ গোটটো আমাৰ এইটো আছে। চোতাল, তৃপ্তিকৰ চোতালখন। ঠিক আছে অমিত, শুনিবা দিয়া। সকলোৱে লিখা, ধুনীয়া ধুনীয়া লিখা। মই পাঠ কৰি দিম। মই একদম তোমালোকৰ বাবে ৰেডি আছোঁ, সদায় ৰেডি থাকিম। তোমালোকক শুভ কামনা কৰিলোঁ, সুস্বাস্থ্যৰো কামনা কৰিলোঁ। মোৰো কামনা কৰিছা। ধনজিৎ নাথ, ধন্যবাদ। থেংক ইউ প্ৰণৱ কলিতা। ঠিকেই আছে বাৰু, থেংক ইউ। তোমালোকলৈও শুভেচ্ছা থাকিল উজ্জ্বল ভৱিষ্যতৰ। ঠিক আছে, আজিলৈ আহোঁ দিয়া। সকলোকে শুভ সন্ধ্যা জনাই মোৰ এই সাহিত্যৰ তৃপ্তিকৰ চোতালৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ। পাৰ্থ প্ৰতিমলৈ বহুত ধন্যবাদ থাকিলে। ঠিক আছে, কোনোবাই ৰাখোঁ বুলি কোৱা। পাৰ্থ ক'ত গ'ল এতিয়া? পাৰ্থ প্ৰতিম, অমিত নাথ, ক'ত গ'লা? ধন্যবাদ। নেটৰ প্ৰব্লেমৰ কাৰণে আচলতে বহুত দিগদাৰ হৈছে। চাৰিওফালে বৰষুণ। ঠিক আছে, মই এতিয়া ৰাখোঁ। মই সকলোকে আকৌ শুভ সন্ধ্যা জনালোঁ। উজ্জ্বল ভৱিষ্যতৰ কামনা কৰি মোৰ লাইভৰ পৰা মই আজিলৈ তোমালোকক এৰিছোঁ আৰু। ধন্যবাদ সকলোকে।